ছটা বস্তুৰ শুদ্ধতা তাত থাকিব লাগিব। কি ছটা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি ছটাৰ শুদ্ধতা নাথাকে তেতিয়া পুৰোহিতজনৰ একো নহয়। যিজন সেৱকী বা যাজক সেইজনৰ বিপৰ্যয় ঘটিব বুলি ভাগৱতে কৈছে। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক সংস্কৃত ভাগৱতত চাব। স্থান, আগতে জনকাদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। কাল, যিকোনো সময়ত যজ্ঞ হ'ব নোৱাৰে। প্ৰত্যেক যজ্ঞৰ এটা বিশেষ সময় থাকে। কিন্তু আমিবিলাকে সময়ৰ প্ৰতি কিমান কনচিয়াছ? বিশেষভাৱে যোনে যাগ যজ্ঞ পূজা পাতল কৰে, যদি সময় যিটো দিছে সেইমতে যদি কৰিব নোৱাৰে তেতিয়াহ'লে ফলৰ বিপৰীতো হ'ব পাৰে। তাত যিখিনি বস্তু আমি লগাওঁ, পাত্ৰ, দ্ৰব্য, এইবিলাক শুদ্ধ হয় নে নহয়? বিশেষভাৱে মন্ত্ৰৰ উচ্চাৰণ আমাৰ কিমান সঠিক? আগতে যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল, যাক ব্ৰাহ্মণ বুলি কয়, ব্ৰাহ্মণ জন্মজাত নাছিলে। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য এই 4টা জাতি মই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে নিৰ্মাণ কৰিছিলোঁ, সৃষ্টি কৰিছিলোঁ, কোনো জন্মগত হিচাপে নহয়। ব্ৰাহ্মণসকলৰ আগতে কাম আছিল তেওঁলোকে জ্ঞান আহৰণ কৰে আৰু 3টা জাতিক জ্ঞান দান দিয়ে। তেওঁলোকে আগতে গুৰুকুলত গৈ সৰুৰে পৰা বেদ মন্ত্ৰ অভ্যাস কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব, যাগ যজ্ঞত যি ঘিউ আমি আহুতি দিওঁ, এই ঘিউ যিজনী গাইৰ পৰা খীৰায়, খীৰোৱাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু বিধি বেলেগ। সেই গাখীৰ আনি পেলাই যেতিয়া জুহালত গৰম কৰে, উতলায়, তাৰ কাৰণে বিধি বেলেগ, মন্ত্ৰ বেলেগ। তাৰ পৰা যেতিয়া মথন কৰি ঘিউ উলিয়াব, তাৰ বিধি বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি যেতিয়া যজ্ঞত আহুতি দিব, তাৰ মন্ত্ৰ বেলেগ, তাৰ বিধি বেলেগ। বিধিৰ কাৰণে বেদৰ 4টা ভাগৰ 2য় ভাগটোত ব্ৰাহ্মণ্য বুলি লিখিছে। যিমানবিলাক ব্ৰাহ্মণ্য গ্ৰন্থ আছে, বেদৰ 4টা ভাগ আছে, সংহিতাত মন্ত্ৰবিলাক আছে, আৰু তাৰ পিছৰ ভাগটো হৈছে ব্ৰাহ্মণ্য। 3য় অংশটোক কৈছে আৰণ্যক, 4থটো হৈছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। ইমানখিনি নীতি নিয়ম আমি পালন কৰিব পাৰিছোনে নাই? যদি পাৰিছে ভাল কথা, কিন্তু যদি মন্ত্ৰত উচ্চাৰণত ভুল হয়, পুৰোহিতজনৰতো একো নহয় বুলি কৈছে, সেৱকীজনে এনে ভচিব। যিজনে কৰিছে, যিজন যাজক, তেওঁৰ বিপৰ্যয় ঘটিব পাৰে বুলি কৈছে। আৰু সেইকাৰণে হয়তো আমাৰ অসম চৰকাৰে যেতিয়া ৰুদ্ৰযজ্ঞ পাতিছিল, নমামি ব্ৰহ্মপুত্ৰ পাতিছিল, আপোনালোকে চবেই দেখিছে, যিসকল পুৰোহিত আনিছে চব অসমৰ বাহিৰৰ পৰা আনিছে। কিয় আনিছে? যাগ যজ্ঞ পূজা পাতলটো ইয়াতো হৈ আছে, ইয়াৰ পুৰোহিতক কিয় স্থান দিয়া নাই? কাৰণ তেওঁলোকে হয়তো অনুভৱ কৰিছে, যদি আমি দিওঁ, যদি বিপৰ্যয় ঘটে তেতিয়া মোৰ ঘটিব। এই কথাখিনি মানুহে কোনো বুজাই নিদিয়ে। আৰু আমি সাধাৰণ ৰাইজ, আমাক যোনে যেনেকৈ কৈছে আমি সেইফালে গৈ আছো। সঁচা কথাখিনি মানুহক বুজাই নিদিয়ে। স্বতন্ত্ৰ আপোনালোক, কিন্তু কথাখিনি শাস্ত্ৰত কি আছে আমাক বুজাই দিয়াটো, এই যিসকলে বেদজ্ঞ, যিসকল শাস্ত্ৰজ্ঞ, সেইসকলৰতো এটা ডিউটি আছে। তেওঁলোকে সঁচা কথাটোতো ক'ব লাগে। এইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, কৰ্মকাণ্ডত নহ'ব। শৌনক আদি 28 সহস্ৰ ঋষি বেদত প্ৰধান। ভাগৱতৰ 1ম স্কন্ধত আছে, 28 সহস্ৰ ঋষি বেদত প্ৰধান। চব বেদজ্ঞ 28,000 ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিছিল। কৰিলোহু যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। 1ম স্কন্ধ ভাগৱততে পাব। কিয়? তেওঁলোক বেদজ্ঞ হোৱাৰ পাছতো ফলটো নাপালে। আৰু আমি বেদজ্ঞ আজিকালি কিমানজন আছে যোনে সম্পূৰ্ণৰূপে বেদৰ অভ্যাস কৰিছে? আৰু কিমানজন আছে যে জনাসকলে সকলো কৰ্মকাণ্ডত তেওঁলোকে আগভাগ লয়? এইটো সম্ভৱ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে, কৰ্মকাণ্ডটো মই ছাইড কৰিব দিছোঁ। কাৰণ কলিযুগৰ মানুহে যি 8টা বস্তু হ্ৰাস পাব, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, এই 8টা বস্তু হ্ৰাস পাব। য'ত স্মৃতিয়ে হ্ৰাস পালে, য'ত বুদ্ধিহীন হৈ আছে, ভাগ্যহীন হৈ আছে,
যাৰ আয়ুস একেবাৰে কম, এইসকল মনুষ্যই কৰ্মকাণ্ডত তেওঁলোকে নোৱাৰিব। জ্ঞান মাৰ্গ আপোনালোকে দেখা পাইছে বৰ্তমান ভাৰতত, মই বাকী দূৰলৈ নাযাওঁ। মোৰ অলপ দিন পোষ্টিং আছিল উত্তৰাখণ্ডত, ৰাণীখেত বুলি এটা জেগাত। এতিয়াও হিমালয়ৰ ওপৰত বহুতো ঋষিমুনিয়ে তপস্যা কৰি আছে। মই 92ত SSBত জইন কৰিছিলোঁ। 93ত এটা মোৰ জংঘল এক্সাৰচাইজ হৈছিল। জম্মু কাশ্মীৰৰ এখন জংঘলত কিছুদিনৰ কাৰণে আমাক এৰি দিছিল। জংঘলত যি পাওঁ তাকে খাই থাকিব লাগে, তাৰ কাৰণে আগতে ট্ৰেইনিং দিয়া হয় প্ৰপাৰলি, কি খাব পাৰি কি নোৱাৰি, কোনবিলাক বিষাক্ত কোনবিলাক খাব পাৰি। এনেকৈ জংঘলত ঘূৰি ফুৰোঁতে এটা গুহাৰ সন্মুখত এজন মানুহ লগ পাইছিলোঁ। মানুহজনক সুধিলোঁ, দেউতা আপুনি এই জংঘলৰ মাজত এই গুহাৰ সন্মুখত কি কৰি আছে? মানুহজনে কৈছিল, এই গুহাৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহু সিদ্ধি লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সম্পূৰ্ণ সিদ্ধি চব শেষ হৈ গ'ল। যেনেকৈ লুডু খেলত সাপ খেল, সাপত যেনেকৈ জখলাৰে ওপৰলৈ গৈ থাকে, 99ডাল দীঘল সাপ থাকে, আৰু সেই তাৰ মুখত যদি গুটিটো পৰে একেবাৰে তলত গুচি আহিব। আমি ক'লোঁ জেগাটো চাব পাৰিমনে, ক'ত কৰিছিল? বোলে অন্ধকাৰ ভিতৰত। বোলো চাবলৈ বিৰাট ইচ্ছা। তেওঁ এটা জুইৰ পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে। আমি চালোগৈ, এখন টুলত এই ঋষিজনৰ ফটোখন আছে, তাৰ সন্মুখত এটা ধূপদানি আছে য'ত ধূপ লগায়। আমি জংঘল এক্সাৰচাইজ শেষ কৰাৰ পিছত যেতিয়া ওলাই আহিছিলোঁ, ওচৰৰ গাঁও এখনত সুধিলোঁ যে মই জংঘলত এনেকৈ বুঢ়া মানুহ এজন লগ পালোঁ, মোক এনেকুৱা এনেকুৱা কথাখিনি ক'লে, সত্যতা কিমান? এতিয়াও 12 বছৰ ধৰি কোনোবাই গুহাত তপস্যা কৰিব পাৰেনে? এতিয়া আমাক গাঁৱৰ মানুহে কৈছিল, হয় ছাৰ পাৰে, কৰাটো সত্য, আপোনাক কোৱা চব কথা সত্য, কিন্তু এটা কথা তেওঁ লুকুৱাইছে। বোলো কি? যিজন মানুহক আপুনি লগ পাই আহিছে আৰু তেওঁ যিজন ঋষিৰ কথা কৈছে, সেই ঋষিজন বেলেগ নহয়, সেই বুঢ়াজনে। সেই মানুহজনে 12 বছৰ তপস্যা কৰিছিল, তথাপিতো ফল নাপালে। আৰু ব্ৰহ্মক সমাধিক দেখা পোৱা ব্যাসদেৱ যেতিয়া বদৰিকাশ্ৰমত বহি আছিল, আপোনালোকে ভাগৱতৰ 1ম স্কন্ধত পাব, উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো তেওঁ শান্তি পোৱা নাই, আনন্দ পোৱা নাই। জ্ঞান মাৰ্গত শাৰীৰিক বহুত কষ্ট আছে। ক্লেশ অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গত বহুত কষ্ট। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ যাব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব। আৰু ভাৰতত আপোনালোকে চাওক, যিবিলাক সন্ন্যাস হৈ ঘৰ দুৱাৰ বাদ দি পেলাই গুচি গৈছে, সেইবিলাক আকৌ পলিটিক্সত আহিছে। মানে অন্তৰৰ পৰা একো ত্যাগ কৰিব পৰাই নাই। ইমান সহজ নহয়। সন্ন্যাস ব্ৰত ধাৰণ কৰিবৰ কাৰণে প্ৰথমতে মনৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব, ইন্দ্ৰিয় দমন কৰিব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব। আৰু মনৰ ওপৰত কণ্ট্ৰল কৰাটো ইমান সহজ নহয়। অৰ্জুনৰ দৰে মহাপুৰুষে স্বীকাৰ কৰিছে, চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক। হে ভগৱান, মোৰ মনটো অতি চঞ্চল, মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ, মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ। অৰ্জুনে পৰা নাই। আৰু আপুনি মই, যাৰ আমাৰ খাদ্যাভ্যাস, আমাৰ আচাৰ ব্যৱহাৰ, কোনো য'ত আচৰণত ক'তো সংযমতা নাই, আমি কি মনৰ ওপৰত কণ্ট্ৰল কৰিব পাৰিম? সেইকাৰণে ভগৱানে ক'লে, এই উদ্ধৱ, যদিও 3টা মাৰ্গ আছে, কিন্তু এই 2টা মাৰ্গ কলিযুগৰ মানুহে নোৱাৰিব। ভাল কৰিবলৈ যায়, তেওঁলোকৰ বেয়া হোৱাটো মই নিবিচাৰোঁ। মোৰে সন্তান চব। গতিকে সহজ উপায় এটা কি আছে? সহজ উপায় হৈছে কেৱল মোৰ চৰণত আহক। 700 শ্লোকৰ গীতা কৈ শেষত ভগৱানে অৰ্জুনক এটা কথাই ক'লেগৈ, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইস্তসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। 8ষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথা কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ।
অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ।